প্ৰথমতে আলফাৰ আগতে আজি মই আমাৰ সকলো জাতি জনগোষ্ঠী বড়োলেণ্ডবাসী অসমবাসী সকলোলৈ আজি আন্তঃৰাষ্ট্ৰীয় যিটো মাতৃভাষা দিন এই মাতৃভাষা দিৱসৰ সকলো শুভকামনা জ্ঞাপন কৰিছোঁ আৰু বিশ্বত সকলো জাতি জনগোষ্ঠীৰ মাতৃভাষা জীয়াই থাকক ইয়াৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বহুত জাতি জনগোষ্ঠীয়ে নিজৰ মাতৃভাষাক লৈ পেলাই বহু সময়ত শংকিত হয় কি আমাৰ মাতৃভাষা জীয়াই থাকিবনে নাই কেনেকৈ জীয়াই থাকিব মই ভাৰত চৰকাৰক আহ্বান কৰিছোঁ যে ভাৰতৰ ভিতৰত আজি তাৰিখলৈকে জীয়াই থকা যিবিলাক ভাষা আছে প্ৰত্যেকটো ভাষাকে ভাৰত চৰকাৰে পেট্ৰনাইজ দিব লাগে আৰু এই ভাষাবিলাক জীয়াই ৰখাৰ কাৰণে চৰকাৰে কিছুমান আঁচনি লৈ পেলাই সেই ভাষাখিনি প্ৰিজাৰ্ভ কৰাৰ কাৰণে প্ৰমোট কৰাৰ কাৰণে কিছুমান আঁচনি ল'ব লাগে মই সেইটো ভাৰত চৰকাৰক আহ্বান কৰিছোঁ অসম চৰকাৰক আহ্বান কৰিছোঁ আৰু আমি বিটিআৰ চৰকাৰ হিচাপে আমাৰ ইয়াত যিখিনি মাতৃভাষা আছে প্ৰত্যেকটো মাতৃভাষাক জীয়াই ৰখাৰ কাৰণে আৰু এই মাতৃভাষাটো প্ৰমোশ্যন কৰাৰ কাৰণে ডেভেলপ কৰাৰ কাৰণে সদায় আমি কাম কৰি যাম আৰু এইবাৰ 3 দিনীয়া কাৰ্যসূচীৰে যিটো ৰাগাম ইয়াত বড়োলেণ্ড সংস্কৃতি ইয়াত অনুষ্ঠিত কৰা হৈছে এই বড়োলেণ্ড সংস্কৃতিৰ দ্বাৰাই আমাৰ যিখিনি থলুৱা আমাৰ যিখিনি লোকেল কালচাৰ আছে ৰিজনেল কালচাৰ আছে এইখিনি জীয়াই ৰখাৰ কাৰণে আমি কাম কৰি যাম এই সময়ত হিংসাক আমি কোনোদিনে পৰাশ্ৰয় দিব নোৱাৰোঁ আৰু কোনোবাই হিংসা কৰিছে সেইটো কোনোদিনে ছাপোৰ্ট কৰিব নোৱাৰোঁ আৰু কোনোবাই যদি আজিও ভাবিছে 21 শতিকাক যে কোনোবা মানুহ কিডনেপ কৰি মাৰি পেলাই মোৰ উদ্দেশ্য সফল হ'ব এইটো কেতিয়াও সফল নহয় মানুহ মাৰি দিব পাৰে আপুনি কিন্তু আপোনাৰ কি উদ্দেশ্য আছিলে সেই ব্যক্তিজন মাৰাটো উদ্দেশ্য আছিল না কি এইটো উদ্দেশ্য আছিলে আপোনাৰ উদ্দেশ্যটো যদি সফল হ'ব লাগে তেনেহ'লে হিংসা পৰিহাৰ কৰক আমি সকলো সমৰ্থন কৰিম ৰাইজে আপোনাক সমৰ্থন কৰিবলৈ ৰখি আছে সকলো জাতি জনগোষ্ঠীয়ে আপোনাক সমৰ্থন কৰিব যদি আপুনি হিংসা বৰ্জন কৰিব পাৰে কিন্তু হিংসা যদি লৈ পেলাই যদি আপুনি কিছুমান কাম কৰি থাকে সেইটো কোনো সমৰ্থন কৰিব নোৱাৰিব গতিকে আজিৰ তাৰিখত কোনোবাই তেনেকৈ হিংসা কৰিব যি সংগঠনে নহওক কিয় সেইটো আমি কোনোদিন একচেপ্ট নকৰোঁ সেইটো আমি গৰিহণা দিওঁ আৰু তেখেতসকলে কোনোদিনে যাতে তেনেকৈ হিংসাত্মক কাৰ্যকলাপত লিপ্ত নহয় ইয়াৰ কাৰণে আহ্বান কৰোঁ ৰিলিজৰ কাৰণে কি আহ্বান দিব ৰিলিজ কৰিব লাগে অতি শীঘ্ৰে ৰিলিজ কৰিব লাগে সেইটোতো আৰু তেখেতসকলে বন্দী কৰি থৈতো একো লাভ নাই তেনেকুৱা কেছবিলাকতো নতুন নহয় যোৱা 30-40 বছৰত কিমানক কিডনেপ কৰিলে কিমানক হত্যা কৰিবা কিবা জানো সামাজিক পৰিৱৰ্তন আহিছে কিবা জানো অৰ্থনৈতিক পৰিৱৰ্তন আহিছে কিবা জানো ৰাজনৈতিক পৰিৱৰ্তন আহিছে আজিলৈকেতো একো পৰিৱৰ্তন অহা নাই তেনেকুৱা কিমান মানুহ কিডনেপ কৰিলে মাৰিলে আজিলৈকে একেই চলি আছে সমাজখন গতিকে হিংসাটো আনি পেলাই সমাজত এনেদৰে এটা ডিষ্ট্ৰাকটিভ এটা চিটুৱেশ্যন লৈ অহা হয় যিটো নেকি আমাৰ সমাজত এটা বিৰূপ এটা প্ৰতিক্ৰিয়া সৃষ্টি হয় সেইবিলাক যাতে কোনো চিন্তাশীল ব্যক্তিয়ে দায়িত্বশীল ব্যক্তিয়ে সংগঠনে এই কামবিলাক নকৰে সেইটো মই আহ্বান জনাইছোঁ